নমস্কাৰ আপোনালোকৰ সকলোকে পুনৰ এবাৰ ৰশ্মি দেউকা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কলেজ যাবলৈ ওলাইছোঁ। আমাৰ এযোৰ হৈছে কলেজৰ মেখেলা চাদৰ ইউনিফৰ্ম আৰু এযোৰ আছে চুইজাৰ। আজি হৈছে মেখেলা চাদৰ পিন্ধাৰ কাৰণটো এইটোৱেই, আজি নৱাগত আদৰণি সভা আছে, সেইটো কাৰণে ওলাইছোঁ। আৰু এতিয়া 9টাৰ পৰা 10:30লৈকে আমাৰ ক্লাছ আছে। ক্লাছৰ পিছত সভা অনুষ্ঠিত হ'ব আৰু আপোনালোকক আজি দেখুৱাই যাম দিনটোত কেনেদৰে কি কৰোঁ আমি। তেনেহ'লে ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কলেজত গৈ আছোঁ, বহী এখন লৈ লৈছোঁ আৰু ক্লাছ কৰিম। কলেজ আহি আমি পাই গ'লোঁ। এইপিনে ভণ্টি এজনী, নামটো কৈ দিয়া তোমাৰ। কলেজ আহি পাই গ'লোঁ, আপোনালোকক দেখুৱাম। পৰীক্ষা আছিলে যে টিপাল দি থৈছে। আমি গৈ আছোঁ। কলেজৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। এতিয়া ক্লাছ আছে, জল্দি যাই ক্লাছকেইটা কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাম। বাই বাই। আমি আহিছোঁ ক্লাছ কৰিবলৈ। ক্লাছ হোৱাই নাই এতিয়ালৈকে, চাই থাকিব আপোনালোকে। কিন্তু নামিব লাগে জল্দি। অনুভৱ কৈ দিয়া, কেনেকুৱা লাগিছে আজি? চয়নিকা, এই মানে অনুভৱটো কৈ দিয়া, আজি কেনেকুৱা লাগিছে তোমালোকক আহি পিনে? ভাল লাগিছে ন? চয়নিকা নোকোৱা, ৰাইজে বেয়া পাব নহয়। ৰাইজলৈ চাই পিনে কোৱা, বেয়া পাব নহয়। এয়া ক্লাছ কৰি হৈ গ'ল আৰু আজি ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ৰাজনীতিৰ বিভাগৰ নৱাগত আদৰণি সভা আছে। এতিয়া আমি সকলোৱে তালৈ যাম আৰু আমি হঠাতে আমাৰ ক্লাছৰুমৰ বাহিৰত আমি লক্ষী ফেঁচা দেখিবলৈ পালোঁ। আমি এতিয়া সকলোৱে গৈ আছোঁ। আৰু এতিয়া আমি সকলোৱে এনেদৰে ইয়াত বহি আছোঁ। এতিয়ালৈকে সভা আৰম্ভ হোৱা নাই আৰু আজি আমাক ছিনিয়ৰ দাদা বাইদেউসকলে আদৰণি জনাব। খুবেই ভাল লাগিছে, কাৰণ এক নতুন অভিজ্ঞতা আজি আমাৰ সকলোৰে হ'ব। আৰু আজি আমাক আদৰিবলৈ আমাৰ প্ৰাক্তন দাদা বাইদেউ সকলো আহিছে। খুবেই ভাল লাগিছে, তেওঁলোকক লগ পোৱাৰ সৌভাগ্য আজি আমাৰ হ'ল। তেওঁলোকে ৰাজনীতিৰ বিভাগক দি থৈ যোৱা আদৰ্শ কথা আজি আমি জানিব পাৰিলোঁ আৰু তেওঁলোকে দি থৈ যোৱা আদৰ্শ আগত ৰাখি আমিও যাতে ৰাজনীতিৰ বিভাগত সফল হ'ব পাৰোঁ। আমাৰ আগত ছিনিয়ৰ দাদা বাইদেউসকল আৰু প্ৰাক্তন দাদা বাইদেউসকল বহি আছে। এয়া হৈছে আমাৰ প্ৰিন্সিপাল ছাৰ, তেওঁ আমাক আদৰণি জনালে আৰু এই ছাৰেও আমাক এটা সুন্দৰ গান গাই আমাৰ সকলোকে আদৰণি জনালে। আৰু এইসকল ছাৰেও আমাক সকলোকে আদৰণি জনোৱাৰ লগতে জীৱন বাটত সফল হ'ব পৰা বহু কথাই ক'লে আৰু আমিও যাতে সেই কথাবিলাক আগত ৰাখি আগুৱাই যাব পাৰোঁ। ছিনিয়ৰ দাদা বাইদেউসকলে নৱাগতসকলক কিবা কিবি কৰি দেখাব কৈছিল, নাচ গান, যাৰ যি প্ৰতিভা আছে, আৰু আমি সকলোৱে কৰিলোঁ। আৰু বৰ এটা বিশেষ ভিডিঅ' কৰা নহ'ল, কাৰণ ছিনিয়ৰ দাদা বাইদেউসকল আৰু সন্মানীয় শিক্ষাগুৰুসকল আছিল আৰু তেওঁলোকক সন্মান কৰাটো আমাৰ দায়িত্ব। আৰু যিখিনি ভিডিঅ' কৰিছিলোঁ আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আৰু সঁচাকৈয়ে আজিৰ দিনটো খুবেই এটা ভাল লাগিল আৰু স্মৃতিৰ কিতাপখনত এই দিনটো সদায় জীপাল হৈ ৰ'ব। কেনেকুৱা লাগিলে অনুভৱ? কেনেকুৱা লাগিলে? ভাল লাগিল, একেবাৰে বহুত ভাল লাগিল। আমি এতিয়া গৈ আছোঁ। এতিয়া আমাৰ এদাই হ'ল, 4টামান বাজিলে নে? বাইলুং একদম এয়া আমাৰ কি বুলি কৈছে, আমাৰ ছেকেণ্ড বাইলুং। চবলৈ চাই লওঁ ওপৰৰ পৰা তললৈ। এয়া আমাৰ ছেকেণ্ড বাইলুং। ওলালোঁ এতিয়া মই এতিয়া অকলে যাব লাগিব। অ'কে, বাই বাই গাইজ, বাই বাই।
ওকে এতিয়া যাম ঘৰলৈ হৈ গ'ল গৈ থাকোঁ এতিয়া মই ঘৰ আহি পাই গ'লো ইমান বৰষুণ দিছে নহয় ঘৰ আহি পোৱাৰ লগে লগে এয়া চব বৰষুণ কেনেকুৱা বৰষুণ দিছে ধাৰাসাৰ বৰষুণ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব যাতে ইউটিউবৰ জগতখনত আগুৱাই যাব পাৰোঁ ধন্যবাদ